এডিটিং কৰিছে আৰু বাকী যোনজনে ক'ব ভিডিঅ'ত কোন কোন মানুহ আছে মই ইমান বেছি চিনি নাপাওঁ যি কি নহওক যিখিনি এই গানটোৰ লগত সহযোগ কৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিবলৈ অসমবাসী ৰাইজক যে যোৱাবাৰ যি নাজি ধৰা বহুল জনপ্ৰিয়তা লাভ কৰিছিল কেৱল আপোনালোকৰ বাবে আৰু এইবাৰো এই গানটোৰ জনপ্ৰিয়তা কৰাৰ বাবে আপোনালোকক আমি শুভেচ্ছা বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ লগতে সকলো জুবিন অনুৰাগী নিমালী নাচৰ অনুৰাগী শিল্পী অনুৰাগী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাৰ এই গীতটো যোৱাবাৰ দৰে এইবাৰো আগুৱালি লয় তাকে কামনা কৰিছোঁ আৰু নিমালীবাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ কিন্তু ধন্যবাদ অজয় বহুত বহুত ধন্যবাদ আৰু আজি এওঁলোকৰ জৰিয়তে সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ ইমান আজি 4 বছৰ হ'ল নাজি তৰা কৰি আছোঁ আৰু ইমান মৰম দিছে আৰম্ভণি কৰাই গতিকে এতিয়া কি হৈছে যে নাজি তৰাটো মানে অকল মোৰে এলবাম হৈ থকা নাই অজয়ৰো হৈছে তেনেকে জুনজুনৰ 2 বছৰৰ পৰা জড়িত হৈছে কিন্তু জুনজুনৰ নিজৰ এটা এলবামৰ নিচিনা হৈছে গানৰ দৰে হৈছে আৰু আটাইতকৈ ডাঙৰ কথা অসমবাসীৰ নিজৰ এটা হেঁপাহৰ এলবাম এটা চিৰিজ টাইপ হৈ আছে আৰু কাৰণ সকলোৱে এতিয়া কি হয় ছেপ্টেম্বৰ মাহ অক্টোবৰ মাহ পৰিলে খবৰ লয় যে বাইদেউ নাজি তৰাটো কেতিয়া ৰিলিজ কৰিব নাজি তৰা গান এইবাৰ কোনে বনাব কেনেকুৱা হ'ব মানে তেওঁলোকৰ হেঁপাহ মানে তেওঁলোকৰ উৎসাহৰ কাৰণে আচলতে আমি এই চিৰিজটো এনেকৈ আগবঢ়াই লৈ যাব পাৰিছোঁ আৰু আজিলৈকে যিমানখিনি মৰম দিছে আটায়ে তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ আৰু এই প্ৰডাকশ্যনটো বা নাজি তৰাৰ লগত জড়িত হৈ থকাৰ কাৰণে আমি সদায় মানে থেংকফুল টু জুবিন গাৰ্গ সদায় ইমান ধুনীয়াকৈ গানবিলাক গাই আহিছে নিজৰ এটা এলবামৰ নিচিনাকৈ গতিকে তেওঁক সদায় ধন্যবাদ জনাবই লাগিব আৰু উদয়ে বৰ ধুনীয়াকৈ কোৰিঅগ্ৰাফি কৰিছে এইটো গীতত আৰু অজয়ৰ কথা ক'বই নালাগে আচলতে ক'বলৈ গ'লে গোটেইখিনি কাম অজয়ে কৰি আছে আৰম্ভণিৰ পৰা আমি গাইছোহে আচলতে গতিকে এই আজি যে ৰিলিজ দিয়ালৈকে গীতটো ভিডিঅ'টো কেনেকৈ হ'ব কোনে কৰিব এই গোটেইখিনি কিন্তু অজয়ে চাই আছে গতিকে মানে অজয়লৈ মোৰ সদায় শুভেচ্ছা মানে মৰম সদায় থাকিব আৰু এনেদৰে আমি আগবঢ়াই লৈ যাব পাৰিম বুলি আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদ উৎসাহ ধন্যবাদ আৰু মেইন কথা কি হৈছে বহাগ আহিলে সকলোৱে বিয়া পাতিব মন যায় আৰু গানটো একচুৱেলি মই মোৰ অনুভৱক লৈ লিখিছোঁ আৰু নয়নৰ অনুভৱক লৈ লিখিছোঁ বন্ধু নয়ন কাৰণ কিয় মানে বিয়া পতা বয়স হৈছে আমাৰ যিহেতু আৰু সেইকাৰণে এগৰাকী প্ৰেয়সী থাকিলে বিয়া পাতিব মন যায় আৰু অহা বছৰ হয়তো বিয়া হ'বও পাৰে সেইকাৰণে নাজি তৰা মোৰ যি প্ৰেয়সী তাইক নাজি তৰা